সন্তোষমিন শৰ্মা আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ আপুনি হয়তো ভ্যাকচিন লৈছে দেশৰ কোটি কোটি লোকে ভ্যাকচিন লৈছে কিন্তু ভ্যাকচিনৰ নতুন সাইড এফেক্টক লৈ পাৰ্শ্বক্ৰিয়াক লৈ এটা চিকিৎসা বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে একাংশ দেহত হয়তো ৰেয়াৰ নিউৰলজিক্যাল ডিজিজ হ'ব পাৰে বা তেজ গুটা মাৰিব পাৰে ব্লাড ক্লট হ'ব পাৰে একাংশ দেহত এই নতুন সাইড এফেক্ট সম্ভাৱনাক লৈ এতিয়া চিকিৎসা বিজ্ঞানীসকল উদ্বিগ্ন হৈ পৰিছে আৰু বিশ্বৰ বিভিন্ন সংবাদ মাধ্যম দেশৰ বিভিন্ন সংবাদ মাধ্যমত এই খবৰ বৰ হৰফৰে এতিয়া প্ৰকাশ পাইছে ভ্যাকচিনৰ নতুন সাইড এফেক্ট ধৰা পৰিছে কৰো তৌটো ভ্যাকচিন লৈছিলি হা